ভয় কৰি আছে তেওঁলোকে বিজেপি BPF দলৰ নিচিনা নহয় যে কোনোবা এজন মানুহে কিবা এটা ক'লে হ'ব আজি বিজেপি দল তেনেকুৱা নহয় যে আগ্ৰামা মহিলাই ডাঙৰীয়া আমাৰ বাক্সা জিলাত ৰাজু বলাৰৰ টিকেট দিছে কিন্তু মুনসিং ব্ৰহ্মৰ কাৰণে গোটেই BPFটো লাগি আছে তেওঁ আজিলৈকে মিটিং কৰা নাই আজি হেইটো নহয় যে মানে কিবাটো আপোনাৰ বিজেপি দলটো তেও মানে আপোনাৰ কি কয় ফৈলাও বসুমতাৰী বুলি এজন এক্স NDP ধনচুৰী সমষ্টিত ওদালগুৰিত দিছে আৰু মিঠাৰাম বসুমতাৰীৰ কাৰণে তেও লাগি আছে তো এইটো তেওঁলোকৰ মানে কিবা দি আছে বিজেপি দলত মই সাধাৰণভাৱে সোমাইছো বিজেপি দলত দিল্লীলৈকে কবাতলৈকে বহুত নেতা আছে দেখা নোপোৱা মানুহ আছে গতিকে এইবিলাক কৰ কমিটি গতিকে তেওঁলোকেহে ডিসাইড কৰিব যে বিশ্বজিৎ দৈমাৰী ক'ত থাকি কাম কৰিব লাগে গতিকে সাধাৰণ ওয়াৰ্কাৰ হিচাপে থাকি যদি কাম কৰিব লাগে মই তাতে কৰিম কবাত যদি কিবা এটা বিষয় ভাব দে হেতুলৈ কৰিম VCDC চেয়াৰমেনটো যদি কৰিব লাগে বুলি কয় মই VCDC চেয়াৰমেন হ'ম গতিকে বিজেপি BPFৰ নিচিনা নহয় য'ত হাগ্ৰামা মহিলাই ডাঙৰীয়া যাকে ক'ব আমাৰ BPFত কি সভাপতি সম্পাদকে কিবা ক'লে হেতু নহয় ঠিকাদাৰ এটা ক'লে হেতু হয় গতিকে হেতু হ'ল BPF দল বিজেপি দল তেনেকুৱা নহয় তাত সিস্টেম আছে নাই তেখেতৰ অহাকালি ইয়াত কোকৰাঝাৰ পাৰ্টি অফিচত মানে সোমাব অহাকালি আৰু ইয়াতে আমাৰ কি কয় মানে কি কয় ইয়াতে আহি পালে আপোনাৰ মানে ইলেকশ্যনৰ মেনিফেষ্টোটো ইয়াত আমাৰ ইনগ্ৰেশ্যন হ'ব অহাকালি এতিয়া প্ৰিপেয়াৰ হৈ আছে তাৰপিছত চেৰপাংগুৰিত দতমা সমষ্টিৰ কাৰণে এটা ৰাজহুৱা মিটিঙত তেখেতে এড্ৰেছ কৰিব তেনেকুৱা একো দ্বন্দ্ব নাই তেনেকুৱা একো দ্বন্দ্ব নাই তেনেকুৱা মানে ভিতৰুৱাকৈ তেওঁলোকক মই সেইবিলাক কথা বাৰে বাৰে আগৰ পৰা কৈ আহি আছিলে যে ৰাইজে আমাক 3বাৰ চৰকাৰ কৰিলে আন্দোলন কৰিছিল নেতা আছিল তো বেলেগ কথা কিন্তু যেতিয়া ৰাইজে ভোটদান দি ফালে এই অঞ্চলৰ উন্নয়নৰ কাৰণে এটা আশা কৰিছিল হেতু আমি কৰি দিব লাগে আৰু যেটো বস্তু আমাৰ BPF দলত মানে সদায় কোনো গুৰুত্ব দিয়া নহল যে ঘণ্টাই ঘণ্টা ঘৰৰ ভিতৰত কথা পাতে অফিচৰ ভিতৰত কথা পাতে আৰু ছ ৰাইজে বাহিৰত থাকে ইয়াৰ পিছত ইমাৰ্জেন্সি বুলি তেখেতৰ মানুহবিলাক দাৰোৱানবিলাক আকৌ সোমাবলৈ নিদিয়ে লাষ্টৰ ওলাই অহাটো দেখে ঠিকাদাৰহে বাকী কোনো মানুহ নাই মাষ্টৰ প্ৰফেচাৰ বাহিৰত বহি থাকিব লাগে তেনেকুৱা ধৰণৰ বহুত বিষয় আছে য'ত এপইণ্টমেণ্টৰ সিস্টেম নাই লগ পোৱাৰ সিস্টেম নাই কেতিয়াবা হোটেলত কেতিয়াবা দোকানত কেতিয়াবা হস্পিটেল কেতিয়াবা ৰেষ্টুৰেণ্ট কেতিয়াবা ক্ৰেচাৰত কেতিয়াবা বিটুমিনত কেতিয়াবা শিলিগুৰিত মানে বহুত বস্তু যেটো মই একমত হ'ব নোৱাৰো এজন ৰাইজ মানে কি কয় কাউন্সিলৰ হেড হিচাপে জনগণক ইমানখিনি শাস্তি দিব নেপায় তো এইবিলাক দ্বন্দ্বটো আমাৰ আছিলে ভিতৰুৱাকৈ লাষ্টত হৈছে যে বড়ো কছাৰী অটোনমাস কাউন্সিল যেটো হ'বলগীয়া আছিলে BTCৰ বাহিৰত আৰু এইটো আমাৰ BPFৰ এজেণ্ডা আছিলে কাৰণ হেতু লৈ ফালে BTCৰ বাহিৰৰ বড়োবিলাকে BPF দলৰ লগত থাকিছিল আৰু হেতুৰ দ্বাৰা আমি বিজেপিৰ দিনত কংগ্ৰেছ দিনত আমি পলিটিক্যাল বাৰ্গেনিং কৰি ফালে আমি তিনিটা মন্ত্ৰী পাবলৈ সক্ষম হৈছিল BTCৰ 12 জন MLAৰ কাৰণে আমি মন্ত্ৰী পোৱা নাই তিনিটা আমি BTCৰ বাহিৰত যোৱাবাৰ আমি বিজেপিৰ এই চৰকাৰৰ সময়ত বিজেপিৰ লগত আন্ডাৰষ্টেণ্ডিং কৰোঁতে এই গোটেইবিলাক তেওঁলোকৰ ভোটটো বিজেপি পাব বুলি 1000 কোটি টকা আমি পেকেজ লৈছিলোঁ 1 কোটি টকা BTCৰ বাহিৰত আমি কাকো দিয়া নাছিলোঁ তেওঁলোকৰ কাৰণে 1000 কোটি আৰু হিমন্তৰ মাত্ৰ এটা ইস্যু আছিলে যে তাত অন্যান্য ট্ৰাইবেলৰ নিচিনাকৈ এটা অটোনমাস কাউন্সিল হ'ব লাগে গভৰ্ণমেণ্ট এছুৰেঞ্চ দিছিলে আৰু এইবাৰ গভৰ্ণমেণ্টে সমস্ত ঠিকঠাক কৰি ক্ষমতা পৰি মৰাণ মটকৰ লগত 31 আগষ্টত যেটো সেশন হৈছিলে হেতুত এই বিলটো পাস কৰিব লাগিছিল আৰু তেতিয়া হাগ্ৰামা মহিলা ডাঙৰীয়া চন্দন ব্ৰহ্ম প্ৰমিলা বাইদেউ তেখেতসকলে এই বিলটো বিৰোধিতা কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো পৰ্তে এই বিল আনিব নোৱাৰি বুলি ক'লে যেতিয়া BPF অইনৰ মানে বাধা দিয়া অইনৰ ক্ষতি কৰা কাম কৰিবলৈ ল'লে তেতিয়া আৰু ইয়াত মত নাই মুকলিভাৱে আৰু হেতুৰ কাৰণেহে মই BPF দলৰ পৰা আঁতৰি আহিছোঁ মোৰ কোনো ব্যক্তিগত সংঘাত নাই আজিও মোৰ সংঘাত নাই কিন্তু মোক যেটো কৈছে হেতুহে মই উত্তৰ দিছোঁ আজি যিখিনি কথা মই ক'বলৈ বাধ্য হৈছোঁ মোক কিবা কৈছে মই ইয়াৰ উত্তৰটো দিবলগীয়া হৈছে যিমানে ক'ব ইয়াৰ উত্তৰটো মই দি যাই থাকিম বিলটো বাধা দিয়া কি কাৰণ কোনটো নাই কোনো কাৰণ নোহোৱাকৈ হৈছে ৰাজনীতিক কাৰণ যে এতিয়া বিল পাছ হৈ গ'লে কি জানি মানে BTCৰ বাহিৰৰ মানুহখিনিয়ে অন্য এটা ৰাজনীতিত কাউন্সিলক লৈ ফালে তেওঁলোকৰ নিচিনা ৰাজনীতি কৰিব এইটো ৰাজনীতি কৰিলে আমাৰ লগত নাথাকিব যেতিয়াই সমস্যা থাকিব তেতিয়াই আমাৰ লগত দৌৰিব যেনেকৈ NDP ল'ৰাবিলাকক কেছ উইথড্ৰল কৰাৰ নামত ৰিভলিউশ্যন নামৰ এতিয়া লৈ ফুৰি আছে কিন্তু সেই কামটোও নকৰে মানে সদায় যাহাতে থাকক সমস্যা থাকিলেহে থাকিব সমস্যা হোৱাৰ পিছতে এতিয়া আপোনাৰ পৰা মই পইচা খুজিছোঁ পইচা নিদিয়ালৈকে আপোনাৰ পিছে থাকিম যেতিয়া আপুনি পইচাটো ওলাই দিলে মইতো ঠিক আছে মই যাওঁ দাদা
বুজি পালে বড় কছাৰী হৈ যোৱাৰ পিছত BTCৰ বাহিৰৰ মানুহে আমি তাত ব্যস্ত আছে গতিকে আমি আৰু যাওঁ এনেকুৱাটো BPFৰ পৰা যাব পাৰে বুলিও ভাবিব পাৰে কিন্তু কথাটো হ'ল কি এটা জাতিৰ আৰু যেটো প্ৰতিশ্ৰুতি দি থোৱা আছে আৰু চৰকাৰে অলৰেডি যেটো সম্পূৰ্ণ এটা ৰূপ দিয়াৰ কাৰণে ব্যৱস্থা ল'লে সেইটো বাধা দিয়া এটা ৰাজনৈতিক দলৰ কেনেকৈ মানে ৰাইজৰ স্বাৰ্থৰ কাৰ্যসূচী হ'ব পাৰে স্যাৰ এই বড়কছাৰী ইয়াত এইটো হ'ল শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলিত আহা নাৰ কাৰণে এইটো বন্ধ কৰিছে নাই এইটো মিছা কথা সেইটো চন্দন ব্ৰহ্ম ডাঙৰীয়া বা অন্যান্য শোণিতপুৰৰ দুইজনমান মানুহক লৈহে এই বস্তুবিলাক নাটকীয়ভাৱে দেখুৱাই আছে শোণিতপুৰৰ ৰাইজে স্পষ্ট সবেই একমত যে প্ৰথম BTRত সোমাই না নোসোমাই কমিশ্যন কৰিছে সেইটো চাই ল'ব আৰু যদি BTRত নোসোমাই কিবা কাৰণত তেতিয়াহ'লে এইটো বড় কছাৰীত যাব আৰু এইটো গভৰ্ণমেণ্টো এগ্ৰী একখনতো এতিয়া সেইটো আছে যে পিছত সোমাব শোণিতপুৰৰ গোটেই ৰাইজে সেইটো এগ্ৰী মাত্ৰ দুটামান মানুহক উঠাই আনি ফালে সেইটোকে মানে মিডিয়াত বা ক'বাত ক'বলৈ মানে খুজিছে আৰু এইটোৰ কাৰণে ৰাইজে ঘেৰাও কৰিলে আমাৰ BPFৰ নেতাৰ ঘৰটো যে আপোনালোকে শোণিতপুৰ ৰাইজৰ মানে কিবা বাহিৰত থাকি ফালে কিয় দুইজন মানুহে গৈ ফালে ওদালগুৰি কোকৰাঝাৰ যাই ফালে এইবিলাক কিয় কৰি আছে যদি ৰাইজৰ লগত থাকে থাক আৰু নাথাকিলে টপলা বান্ধি যা শোণিতপুৰৰ এই ধৰণৰ এটা সিচুৱেশ্যন উদ্ভৱ হৈছে একমাত্ৰ আমাৰ BPFৰ নেতাসকলৰ কাৰণে থ্যাংক ইউ চাইফালে অলপ এতিয়াৰ পৰা ইনকুৱাৰী দি দিলে হয় যে এই হোষ্টেলবিলাক ভাল হৈছে না নাই তেনেকুৱা ধৰণৰ কিয় কৰিলে হয় গতিকে তেখেতে মন্ত্ৰী তেখেতে কাম কৰিছে এতিয়া তেখেতে মন্ত্ৰী ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তেখেতেতো চিয়া পদৰ দুখীয়া মানে কি কয় হেণ্ডিকেপ মানুহবিলাকে পোৱা যিবিলাক হুইল চেয়াৰ সেইদিনা দেখিছোঁ চব পেলাই ফালে নষ্ট হৈ গৈছে এইবিলাক প্ৰপাৰলি ইউজ কৰা নাই আজি প্ৰমিলা বাইদেউ আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া BTCৰ যিবিলাক ৰুল আছিলে এই ৰুলটো আজিলৈকে পাছ নহ'ল চৰকাৰৰ দখলত দি আছে কিন্তু WPTDC ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে প্ৰমিলা বাইদেউ আৰু চন্দন ব্ৰহ্ম ডাঙৰীয়া 2000 চনৰ পৰা আছে আজিলৈকে তেওঁলোকে ৰুলটো তাত WPT মিনিষ্টাৰে মানে সব কাম কৰি দিব লাগে আজিলৈকে সেইটো নকৰিলে আৰু ফাইল ক'ত আছে সেইটোও নাজানে তেওঁলোকে তেওঁলোকৰ দ্বাৰা কি হ'ব চেঞ্জ আজি ইমান বছৰ মন্ত্ৰী হোৱাৰ পিছত BTC এইখিনি নকৰিলে গোটেই BTCৰ অফিচাৰ কাম কাজবিলাক মন্ত্ৰী হৈও নকৰে গতিকে BPF দল যদি কামেই নকৰে আৰু নিজৰ নিজৰ ব্যক্তিগত ধান্দাত যদি থাকে মন্ত্ৰীসকল